পিছে ডাঙৰীয়া আপোনাৰ কেনেধৰণৰ বেমাৰ হৈছে? ছাৰ মোৰ ৰাতি 12টা-1টামান বজাত হাগিব লাগে, 3টা-4টাত মুতিব লাগে, 5টা-6টাত হাগিব লাগে, 7টা-8টাত ভোক লাগে, 12টা-1টাত আকৌ হাগিব লাগে, 9টা-10টাত আকৌ ভোক লাগে। ছাৰ মোৰ 24 ঘণ্টাটো তেনেকৈয়ে চলি থাকে, কিবা এটা চলিউশ্যন দিয়ক ছাৰ। এইটো আকৌ কেনেধৰণৰ বেমাৰ? গোটেই 24 ঘণ্টাটোৱে যে হেৰি হৈ থাকে? নেজানো নহয় ছাৰ কি হৈছে, প্লিজ ভাল কৰি দিয়কচোন। মই ঔষধ কেইটামানৰ নাম কৈ দিওঁ, আপুনি সেইকেইটা লৈ ল'বগে। ঠিক আছে ছাৰ। নেক্সট। ভণ্টি তোমাৰ কি হৈছে? ছাৰ মোৰ এনেকুৱা ঠাণ্ডা দিনতো এনেকুৱা গৰম উঠে, মোৰ ৰাতি কম্বললৈ শুব নোৱাৰো ছাৰ। মোৰ মানে এনেকুৱা গৰম দিছে, কিনো গৰম মই মানে ক'বই পৰা নাই। তোমাৰ গা নোধোৱা কিমান দিন হ'ল ভণ্টি? ছাৰ বেছি দিন হোৱা নাই, 3 সপ্তাহ 5 দিন। ভণ্টি তোমাৰ মই ঔষধৰ দাম পাই গলো, নামটো। তুমি আজি গৈ ঠাণ্ডা পানীৰে 20 মিনিটমান গা ধুবা, তাত কহকে ধুলেও কোনো কথা নাই। আৰু তোমাৰ এই কাপোৰখিনি খুলি ধুই নতুন কাপোৰ পিন্ধিবা, তেতিয়া তোমাৰ এই গৰম উঠা বেমাৰটোৰ পৰা অকণমান তুমি ভাল পাবা। এতিয়া তুমি যোৱা। ঠিক আছে ছাৰ, মই এতিয়া আহিছোঁ। নেক্সট পেচেণ্ট কোন আছে সোমাই আহক। Hello sir, my name is Mirali. I am coming from Dubai. Sir, মোৰ বেমাৰ হৈছে মানে মই ইমান শকত কিয়? বাইদেউ আপুনি দিনত কিমান খায়, কিমান পৰিমাণে খায় সেইটো মোক কওকচোন, বেয়া নাপায় যদি। কিয় বেয়া পাম বাৰু ছাৰ? মই 3 টাইম ভাত খাওঁ, ভাতৰ লগত মাছ, মাংস, মটন, চিকেন, লেগ পিচ, ডিম, আমলেট সকলোবোৰ থাকে। আনকি মই দিনত আকৌ 5 টাইম চাহ খাওঁ। ৰাতিপুৱা খাওঁ, ভাত খোৱাৰ পিছত 2 ঘণ্টাৰ পিছত খাওঁ, আৰু মানে তেনেকৈ খাই থাকোঁ। আৰু বাহিৰতো থাকেই, গম পাইছেই। মোৰ মানে আৰু খাবলৈ মন থাকে, কিন্তু পেটত নধৰে ছাৰ। বাইদেউ আপুনি খোৱাটো অকণমান কমালে হৈ যাব। আপুনি 3 টাইমৰ ঠাইত 3 টাইমেই খাব, কিন্তু চাহটো কমাব। চাহ 2 টাইম কৰিব, পুৱা আৰু গধূলি। ভাতটো 3 টাইম মানুহৰ লাগেই। তাৰপিছত আৰু বাহিৰা এই ফাষ্টফুড বস্তুবোৰ অলপ খোৱা কমাই দিব। বাকী দেখিব আপোনাৰ লাহে লাহে বেমাৰটো ঠিক হৈ আহিছে। মই এইবাৰ যাব পাৰোঁনে? নিশ্চয় আপুনি যাব পাৰে। ৰাম কেনেকুৱা ধৰণৰ পেচেণ্ট আহিছে। নেক্সট কোন আছে সোমাই আহক। ছাৰ ভালনে আপোনাৰ? নিশ্চয় মোৰ ভালেই। আপোনাৰ? ছাৰ মোৰ ভালেই। পিছে ডাঙৰীয়া আপোনাৰ বেমাৰটো কওক, কি হৈছে আপোনাৰ? ছাৰ মোৰ একো বেমাৰ হোৱা নাই, আপোনাক খবৰ ল'বলৈ আহিছিলো। হে ৰাম আপুনি অকল খবৰ ল'বলৈ আহিছিলে? হয় ছাৰ। আৰু পেচেণ্ট আছে, পঠিয়াওনে? নেলাগে আজি আৰু নেলাগে, হ'ব। এইকেইজনক চাই মোৰ মাথাই বেয়া হৈ গ'ল, আৰু কাইলৈ চাম, পঠিয়াই দিয়ক আজি। গাইজ আজিলৈ বিদায় লৈছো। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ। আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে প্লিজ কমেণ্ট এটা কৰি দিব। আজিলৈ বাই, আহিছোঁ, ধন্যবাদ।